নমস্কাৰ, আজি 26 মাৰ্চ বৃহস্পতিবাৰ আৰু আজি 69তম সোণাপুৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ লাই সূতা স্থাপন আৰু অস্থায়ী কাৰ্যালয় মুকলি কৰা হ'ব। আহক আমি সকলোৱে মিলি এই লাই সূতা স্থাপন কৰোঁ আৰু আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপনো কৰিলোঁ। আহক ভিডিঅ'টি আমি আৰম্ভ কৰোঁ, উপভোগ কৰোঁ আৰু আমাৰ কৰ্মকৰ্তাসকলক আমি তামোল পাণ ৰঙা কাপোৰ আৰু এয়া লাই সূতা মাহ প্ৰসাদ এইবিলাক চব যোগাৰ কৰা গৈছে। ফুল লাগিব, ফুল লৈছোঁ, লাডু লাগিব, নাৰিকল লাগিব, গামছা আমাৰ 5খন হৈ যাব। আমাৰ এখন কাৰ্যালয় সম্পাদক 11 টকা হ'লে হ'ল। এই বঢ়িয়া। কি আনছা? বিহু 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 লাগিছে, বিহু লাগিছে। দিয়া দে হা মকমকীয়া বিহু এইবাৰ। হা মকমকীয়া বিহু। মকমকীয়া বিহু। লাই সূতা পুতিব লাগে। আৰু এই চেগতে মই নিজেও অলপ উঠিলোঁ বিহু কৰ্মকৰ্তাসকলৰ লগত। এয়া লাই সূতাৰ স্থাপনৰ প্ৰস্তুতি চলি আছিল। শুভেচ্ছা দিবা চাই যাওক। কোনে লাগি আছে এইফালে? লাই সূতাৰ কাৰণে যোগাযোগ বছৰ বছৰ যাতে ভালকৈ যায়, লাই সূতাটো যাতে ভালদৰে স্থাপন কৰিব পাৰোঁ তাকে। কি হ'ল ছেক্ৰেটাৰী কামবোৰক অলপমান খৰচুল লজে আগবাঢ়ি আনিব নালাগে। বোকাই কোন হৈ গ'ল? ফুল গাড়ী আহি আছে সেইকাৰণে ৰখ কৰা হ'ল। মাননীয় সোণাপুৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ সভাপতি মহোদয়, কাৰ্যকৰী সভাপতি মহোদয়, সম্পাদক কৈদে বিহু বলীয়া ৰাইজ, আনিছোঁ সোণাপুৰ গাঁও প্ৰধান মাননীয় শ্ৰীযুত জিতেন কাকতিদেৱক আৰু আমি সোণাপুৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ তৰফৰ পৰা তেওঁক লাই সূতা স্থাপন কৰিবলৈ আদৰণি জনাইছোঁ। ধন্যবাদ। আমাৰ সম্পাদক দনাৰে সি বনাই দিব লাগিছিলে। হ'ব দাদা হ'ব। দুই তিনিটা মাৰা ওচৰৰ পৰা মাৰা।
ৰঙালী বিহুৰ সন্মিলনীৰ সভাপতি মহোদয়, কাৰ্যকৰী সভাপতি মহোদয়, মুখ্য সম্পাদক মহোদয় আৰু সম্পাদক আৰু লগতে আমাৰ ৰঙালী বিহুৰ লগত জড়িত থকা উদ্যোক্তাসকল আৰু ৰাইজ। আজি খুবেই আনন্দিত আৰু মন প্ৰফুল্লিত হৈছে মোৰ নিচিনা এজন ব্যক্তিক আপোনালোকে এই পবিত্ৰ লাই খুঁটাৰ যিটো স্থাপনৰ কাৰণে আমন্ত্ৰণ কৰিলে তাৰ বাবে আপোনালোকক অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতেই আহিব লগা অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই পবিত্ৰ লাই খুঁটাৰ যিমান আশা কৰিছোঁ এই লাই খুঁটাই আমাৰ সমগ্ৰ এই দুমৰীয়া এই কেন্দ্ৰীয় যি বিহু কমিটি সকলোৰে ইজনৰ সিজনৰ প্ৰতি সহায় সহানুভূতি আৰু আন্তৰিকতাৰে এই বিহুখন তিনিদিনীয়া যি কাৰ্যসূচী এই তিনিদিনীয়া কাৰ্যসূচী আগুৱাই নিব বুলি মই আশা ৰাখিছোঁ আৰু ঈশ্বৰৰ ওচৰত সেৱা জনাইছোঁ যাতে এই তিনিদিনীয়া 15, 16, 17 এই তিনিদিনীয়া কাৰ্যসূচীত বতাহ বৰষুণ নেওচি সুকলমে পাৰ কৰাব বুলি মই আশা ৰাখিছোঁ আৰু লগতে সহায় সহযোগিতা সকলোৰে মিলিজুলি হ'ব বুলি মই আশা ৰাখিছোঁ। এইখিনি মোৰ ক'ব লগা আৰু এই লাই খুঁটাৰ উপলক্ষে যি মোক আমন্ত্ৰণ কৰিলে তালৈ আপোনালোকলৈ ধন্যবাদ জ্ঞাপন। নহয় এইটো পুতিয়ে পানীটো দিব ন পানীটো দিব লাই খুঁটাটো উঠাই লওক। সোণাপুৰ কেন্দ্ৰীয় ৰঙালী বিহু, কেন্দ্ৰীয় ৰঙালী বিহু সোণাপুৰ নাৰিকলটো পানী অকণ দিব, নাৰিকলৰ পানী ফুট দি দিবা, ফুট দিব লাগিব, ফুটটো দিয়া, ফুটটো দিয়া, ৰিটাৰ্ণ ফুটটো দিয়া। অঁ নাৰিকলটো পঠাই পানী অকণ দি ঠিকে আছে হ'ব হ'ব। এইবাৰ আহিছোঁ অস্থায়ী কাৰ্যালয় মুকলি আৰু এই বাইদেউহঁতে লাগি আছে আৰু অস্থায়ী কাৰ্যালয় মুকলি কৰিব আমাৰ গাঁও প্ৰধান বিপুল বৰুৱাদেৱ। এই চেগতে সমূহ অসমবাসী ৰাইজ আছে আপোনাৰ অভ্যাস আছে আগন্তক ৰঙালী আগতে নাৰিকল চেলাই খুব খাইছিল যেন পাইছোঁ। আমাৰ বাইদেউহঁতে সহায় সহযোগিতা কৰি আছে। এয়া কাৰ্যকৰ্তাসকল এতিয়া সোণাপুৰ অস্থায়ী কাৰ্যালয় আজি মুকলি কৰিব আমাৰ গাঁও প্ৰধান। আৰু অস্থায়ী কাৰ্যালয় মুকলি কৰিব আমাৰ গাঁও প্ৰধান বিপুল বৰুৱাদেৱে মুকলি কৰিব। 1, 2 আৰু 3 বহাগ ইংৰাজী 15, 16 আৰু 17 এপ্ৰিল তিনিদিনীয়া আমাৰ সোণাপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী আমি উদযাপন কৰিম। আৰু এইবাৰ আমাৰ মাজত আমন্ত্ৰিত অতিথি কুসুম কন্যা।